তপলাটো কি হয় চাইমত এইটো চাইমদ সেইটো কি কৰিব লাগিব শিকিব লাগিব আজি আটাৰ বাৰ্থডে হয় আৰু তাই যিহেতু মিচিং ছোৱালী গতিকে তাইৰ লগৰবিলাকক খোৱাৰ কাৰণে ঘৰৰ পৰা চাইমদ লৈ আহিছে আৰু পিলিঙা আৰু ময়ো গৈ পেলাই এটা কেক লৈ আহিলোঁ তাইৰ বাৰ্থডে বুলি আৰু কেক নিলেতো নহ'ব অন্য এখন দোকানত সোমাই এটা চকলেটো লৈ ল'লোঁ এইফালে চাওকচোন তাইৰ লগৰবিলাক আহি পূৰা একদম চব্জি কাটাত লাগি গৈছে পিছে চব্জি কটা খানা বনোৱা সেইবিলাক পিছত দেখুৱাম প্ৰথমতে আমি কেকটো কাটি লওঁ ইয়াত দেখিছেনে তাইৰ লগৰবিলাকে কেকটো ইমান ধুনীয়াকৈ সজাইছে আমিও অলপ অলপ হেল্প কৰি দিছোঁ বাৰু আৰু ইয়াৰ কেকটো কটাৰ কাৰণে ৰেডি কৰি লোৱা হৈছে এনেদৰে কেক কাটিলোঁ আৰু পূৰা ফূৰ্তি কৰিলোঁ আৰু আজি পূৰা মিচিং ষ্টাইলত খানা বনোৱা হৈছে এয়া চাউল গুড়ি আৰু মাংস বনোৱা হৈছে